এটা গৰখীয়া ল'ৰা আছিল। সি সদায় সেই গাঁওখনৰ গৰুবোৰ নি ওচৰৰ পথাৰখনত চৰায় আৰু গধূলি গৃহস্থক চমজাই দিয়ে। তাৰ বিনিময়ত সি কেইটামান টকা পাইছিল। এনেদৰে সি চলি আছিল। এদিন গৰু চৰাই থাকোঁতে কেইজনমান পৰিষ্কাৰ পৰিচ্ছন্ন সাজেৰে অহা মানুহ দেখা পালে। সি মনতে ভাবিলে, এওঁলোক নিশ্চয় ভাল সাধু ভকত হ'ব পাৰে। ময়ো আজি এওঁলোকৰ পৰা ঈশ্বৰৰ পৰা কিছু কথা অলপ শুনি লওঁ। এই বুলি ভাবি সি মানুহকেইজনৰ কাষলৈ দৌৰ মাৰি গৈ ভৰিত সেৱা কৰি ক'লে, হে প্ৰভুসকল, হে ঈশ্বৰসকল, মোকো অকণমান ঈশ্বৰৰ কথা ক'বনে? মোক অলপ ঈশ্বৰৰ কথা ক'বলৈ সুযোগ দিবনে? মোক অলপ শিকাই দিবনে? এনেকৈ মানুহকেইজনৰ ভৰিত ধৰি সেৱা কৰিলে। মানুহকেইজনে তাৰ বেশ গম পায় সি যে এটা গৰখীয়া ল'ৰা হ'ব বুলি ভাবি সেয়ে তাক ঈশ্বৰৰ নাম শুনোৱাৰ পৰিৱৰ্তে ভগৱানৰ নাম এটা দি ক'লে যে, আমাৰ ভগৱানেও এসময়ত গৰু ৰখিছিল আৰু ভগৱানৰ নাম এটা গোপাল। সেয়ে তুমি এই নামটোকে জপ কৰি থাকিবা। তুমি ভগৱানৰ এই নামটোকে গোপাল সাৰথি কৰি লোৱা আৰু মাতি থাকিবা। এই বুলি মানুহকেইজন গুচি গ'ল। অৱশ্যে গুৰুপদে বেদকো বুজায়। বাৰু যেই কি নহওক, গৰখীয়া ল'ৰাটোৱে গোপাল নামটো মাতিয়ে থাকিলে। সি পাহৰি যায় বুলি বাৰে বাৰে গোপাল নামটো মাতি থাকিল। কিছু সময়ৰ পিছত সি তাৰ গাঁৱৰে এঘৰৰ গাভিনী পৰা ম'হ এজনী পুখুৰী এটাত খচি থকা দেখা পাই মনলৈ বেলেগ ভাৱনা আহিল আৰু ফলত সি ভগৱানৰ নামটো পাহৰি থাকিল। কিছু পিছত ম'হজনী মালিকৰ ল'ৰাটো আহি ম'হজনীক পুখুৰীত নামি বোকা খচি থকা দেখি ক'লে, কিনো তাত নামি তই গপ্পু কৰি আছ, উঠি নাহ কিয়? তাকে শুনি গৰখীয়াটোৰ মনলৈ ভাৱ আহিল, মই পাহৰি যোৱা নামটো এইটোৰ লগত মিলে দেখোন। নামটো এইটোৱেই হ'ব নেকি? ভগৱানৰ নামটো এইটোৱে আছিল নেকি? এনেকৈ সি ভাবি পেলাই গপ্পু গপ্পু বুলি মুখেৰে ক'বলৈ ধৰিলে। মনেৰে কিন্তু সি ভগৱানকহে ভাবিছে, সেই ঈশ্বৰকহে ভাবিছে আৰু মুখেৰে কৈছে সেই গপ্পু নামটো। সেই সময়তে লক্ষ্মী আয়ে ঈশ্বৰক অন্ন দিবলৈ আহিছিল আৰু অন্নৰ ফালে চাই কৃষ্ণই মিচিকিয়া এটা হাঁহি মাৰি চালে আৰু তৎক্ষণাৎ লক্ষ্মী দেৱীয়ে তাৰ কাৰণ সুধিলে। তেতিয়া কৃষ্ণই ক'লে, বোলে আজি পৃথিৱীৰ মানুহে মোক এটা নতুন নাম দিছে, নামটো গপ্পু। তেতিয়া লক্ষ্মী দেৱীয়ে ক'লে, মই আপোনাৰ নাম হাজাৰটা শুনিছোঁ, কিন্তু এই নামটোতো মই শুনা নাই, সেয়ে আপোনাক মতা নাই, আন কাৰোবাকহে মাতিছে। কৃষ্ণই ক'লে, নহয় লক্ষ্মী দেৱী, তেওঁ মোকহে মাতিছে। লক্ষ্মী দেৱীৰ মনত সন্দেহ আহিল। এই সন্দেহ বৰ বেয়া বস্তু। এই সন্দেহ হ'লে এখন ঘৰ ধ্বংস হৈ যায়, ইজনে সিজনক নমতা হয়। গিৰিয়েকে মানুহগৰাকীক সন্দেহ কৰিলে বা মানুহগৰাকীয়ে গিৰিয়েকক সন্দেহ কৰিলে, বায়েকে ককায়েকক সন্দেহ কৰিলে, ককায়েকে ভায়েকক সন্দেহ কৰিলে, এখন ঘৰ ধ্বংসৰ পথলৈ গুচি যায়। সেয়ে শ্ৰীকৃষ্ণই লক্ষ্মী দেৱীক সন্দেহ ভাঙিবলৈ গৰখীয়াটোৰ ওচৰলৈ যাবলৈ ক'লে। তেতিয়া লক্ষ্মী দেৱীয়ে দেৰি নকৰি এক বুঢ়ীৰ ভাও ধৰি গৰখীয়াৰ ল'ৰাটোৰ ওচৰলৈ আহি ক'লে, বোলে বোপা, তুমি কাক মাতি আছা? ইফালে গৰখীয়াই নামটো আকৌ পাহৰি যাব বুলি চকু মুদি মাতি আছিল। লক্ষ্মী দেৱীৰ কথালৈ সি গুৰুত্বকে দিয়া নাছিল। একে মনে সি মাতিয়ে থাকিল, গপ্পু গপ্পু গপ্পু। গৰখীয়াই ভাবিলে যে কাৰোবাৰ লগত কথা পাতিলেই মই আকৌ ভগৱানৰ নামটো পাহৰি যাম। নাই, মই আৰু ভগৱানৰ নামটো পাহৰি যাবলৈ নিবিচাৰোঁ। সেই বুলি ভাবি সি মনতে ঈশ্বৰৰ নাম ভাবি গপ্পু গপ্পু বুলি চিঞৰি থাকিল।
সি পুনৰ লক্ষ্মী দেৱীৰ প্ৰশ্নৰ আওকাণ কৰি মাতি থাকিল গপ্পু গপ্পু বুলি। লক্ষ্মী দেৱীয়ে আকৌ সুধিলে, বোপা তুমিনো কাক মাতি আছা? বাৰে বাৰে সুধি থকাত তাৰ বৰ খং উঠিল। যিমানে সুধি আছে সিমানে তাৰ খং উঠি গৈ আছিল। তেতিয়া সি বেছিকৈ সুধি থকা দেখি লক্ষ্মী দেৱীক ক'লে খঙতে, তোমাৰ পয়েৰক মাতি আছোঁ, যোৱা তুমি কৈ দিবাগৈ। লক্ষ্মী দেৱীৰ লগালগ সন্দেহ দূৰ হ'ল। সঁচাকৈ সিচোন সেইটো নামেৰে কৃষ্ণকে মাতি আছে। এতিয়া কথা হ'ল, আপুনি যি ভাবি কামটো কৰি থাকে বা হাতেৰে হওক মুখেৰে হওক, মনেৰে যদি আপুনি সদায় ঈশ্বৰৰ কথাকে ভাবিছে বা গাওঁতে কিবা এটা আপোনাৰ ভুল হৈ গৈছে, সেইটো আচল কথা নহয়। আপুনি ভাবিছে কাক? ঈশ্বৰক। ঈশ্বৰৰ কথা যেতিয়া আপুনি ভাবিছে, আপোনাৰ কিবা কাৰণত যদি নামটো গাওঁতে ভুল হৈও গৈছে, তেতিয়া আপোনাৰ হ'ব পাৰে স্বাভাৱিক কথা সেইটো, কিন্তু কোনো ডাঙৰ কথা নহয়। যদিহে মানুহে ঈশ্বৰকে মনটো দি পেলাই কামটো কৰিছে, তেতিয়াহ'লে কোনো ডাঙৰ কথা নহয়। মনটো যদি ভগৱানক দি পেলাই তেওঁ পুথিখন পঢ়োঁতে কিবা এটা ভুল হৈ গৈছে, সেইটো ঈশ্বৰৰ দৃষ্টিত কেতিয়াও বেয়া নহয়। আমি নিজকে অহংকাৰ, দৰ্প, দম্ভ, জেদ, ঘৃণা ভাৱ আদি থাকিলেহে আমাৰ কাৰণে বেয়া। আমি যি কাম নিতৌ কৰোঁ সেই কৰ্মৰ মাজেদি আমাৰ পৰিচয় ফুটি ওলায়। গতিকে ইয়াৰ পৰা গম পালোঁ যে গপ্পু গপ্পু কৰি থাকোঁতেও যে ঈশ্বৰে তেওঁক দেখি আছে, সেইটো তেওঁ আচলতে মনত যি ভাবি পেলাই তেওঁ কামটো কৰিছে, তেওঁ যে ঈশ্বৰকেই ভাবিছে সেইটো তেওঁ গম পালে। গতিকে কাহিনীটো ইমানেই আছিলে। আজিলৈ ধন্যবাদ।